আৰু এই মুহূৰ্তত এজন ব্যক্তিক দেখাব লৈছোঁ তেখেতে বুকুত এইদৰে এখন গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ কাগজ আৰি এইদৰে ৰাজপথলৈ ওলাই আহিছে। আপোনাৰ নামটো? ৰমজান আলী। আপোনাৰ নামটো ৰমজান আলী। হয়। ক'ত যায় আপুনি? মই GMC যাম। GMCত যায়। আপুনি বুকুত এই কাগজখন মাৰি লৈছে কিহৰ কাৰণে? এই কাগজখন মাৰি লৈছোঁ যেনে ছাৰ মুখাই আমাক নৰখে আৰু তাৰপিছত খুব খোজ নকৰাকৈ দুটা বুট মাৰি দিলে আৰু এখন দেখা পালে নামাৰিব। আপুনি কিহৰ কাৰণে? আপুনি জানে দেশত লগ আউট হৈ আছে, তাৰপিছত আপুনি এনেদৰে এখন কাগজ, এই কাগজখনত কি লিখা আছে আপোনাৰ? মোৰ ইনজেকশ্যন এটা আছে। ইনজেকশ্যন আছে? হয়, বেজি আছে। বেজি আছে? হয়। কিহৰ কাৰণে আপুনি ইনজেকশ্যন লৈ আছে? এই কুকুৰে কামোৰাৰ কাৰণে। কুকুৰে কামোৰাৰ কাৰণে। আৰু এইদৰে আপুনি ভাবিছে যে কাগজখন যদি বুকুত এনেদৰে মাৰি লৈ যায় তেতিয়াহ'লে আপোনাক আৰক্ষীয়ে বাটত বাধা নিদিব? বাধা নিদিব। ক'ৰ পৰা আহিছে আপুনি? মই সাতগাঁৱৰ পৰা আহিছোঁ। এই আইডিয়াটো আপোনাক কোনে দিলে? এই আইডিয়াটো কোনো দিয়া নাই, মই নিজে সিদ্ধান্ত কৰিছোঁ। হয়। আপুনি আপোনাৰ নামটো ক'লে? ৰমজান আলী। ৰমজান আলী। কেতিয়া কামুৰিছিল আপোনাক কুকুৰে? মোক কামুৰিছিল মোটামুটি আজি মোটামুটি 25-20 দিন আগতে কামুৰিছিল। আৰু এইদৰে এখন চাইকেল লৈ তেখেতে সাতগাঁৱৰ পৰা আহি আছে। ৰমজান আলী এই ব্যক্তিজনৰ নাম। তেওঁ দেখা পাইছে তেওঁ বুকুত গুৱাহাটী মেডিকেল কলেজৰ হাস্পতালৰ এখন কাগজ বুকুত এনেদৰে আঁৰি লৈছে। আঁৰি লৈ তেওঁ আহিছে। ব্যক্তিগৰাকীৰ নাম ৰমজান আলী, সাতগাঁৱৰ পৰা তেওঁ আহিছে। তেওঁ কথাটো হ'ল যে তেওঁ কুকুৰে কামুৰিছিল আজি কিছুদিনৰ পূৰ্বে। কুকুৰে কামোৰাৰ পিছত তেওঁ শেষৰ বেজীটো আজি ল'ব লগা ডেট আছে 26/3/2020। ইতিমধ্যে তেওঁ 4টা বেজী লৈছে আৰু সেইকাৰণে তেওঁ যাতে বাটত কোনো অসুবিধাৰ সৃষ্টি নহয়, গুৱাহাটী মেডিকেল কলেজত তেওঁ এই বেজীটো ল'বলৈ যাব। সেইদৰে এখন চাইকেলত তেওঁ এইদৰে আহিছে। ৰমজান আলী, আপুনি দেখিছিল যে আৰক্ষীয়ে বাহিৰলৈ মানুহ ওলাব দিয়া নাই, সেইবিলাক দেখিছিল? তাৰপাছত আপুনি সিদ্ধান্ত ল'লে যে বুকুত তেনেদৰে আপোনাৰ মেডিকেলৰ যিখন কাগজ আছে সেই কাগজখন বুকুত মাৰি লৈ আপুনি গ'লে আৰক্ষীয়ে নিশ্চয় বাধা নিদিব। হয়। এইদৰে এইজন ব্যক্তি ৰমজান আলী, তেওঁ বুকুত এইখন গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ যিখন কাগজ আছে সেই কাগজখন প্ৰমাণস্বৰূপে তেওঁ কিহৰ কাৰণে বাহিৰলৈ ওলাইছে প্ৰমাণস্বৰূপে তেওঁ বুকুত এইদৰে পেষ্ট কৰি লৈ বুকুত এইদৰে আঁৰি লৈছে। আঁৰি লৈ তেওঁ কাগজখন আঁৰি লৈ এইদৰে আহিছে যাতে আৰক্ষীয়ে কোনো কাৰণতে তেওঁক বাধা নিদিয়ে। সেই কথা নিশ্চয়তা আৰক্ষীক বাৰে বাৰে জেপৰ পৰা উলিয়াই যাতে কাগজখন দেখুৱাব লগা নহয়, কাগজখন দেখিলে যাতে তেওঁক গম পায়, সেইকাৰণে তেওঁ এখন চাইকেলে এইদৰে ওলাই আহিছে। আপুনি জানেনে কৰোণা ভাইৰাছৰ আতংকই সমগ্ৰ দেশত সমগ্ৰ বিশ্বত এক ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে? আপোনাৰ এই বেজীটো লোৱাটো নিশ্চয় অতি গুৰুত্বপূৰ্ণ। বেজি অলপ ভয়ো লাগে নল'লে। হয়। আৰু সেইকাৰণে আপুনি বেজীটো লৈ যাওঁ। আপুনি গম পাইছে আৰক্ষীয়ে এনেই ওলাই অহা মানুহক যথেষ্ট প্ৰহাৰ কৰিছে, কঠোৰ দেখিছে আপুনি? দেখিছোঁ। আৰু সেইকাৰণে আপুনি আগতীয়াকৈ এই ব্যৱস্থা গ্ৰহণ কৰিছে। এইজন ৰমজান আলী, ইয়াত লিখা আছে তেওঁ 27/2/2020 তেওঁ গুৱাহাটী মেডিকেল কলেজত দেখুৱাইছিল। দেখুওৱাৰ পাছত তেওঁক 5টা সম্ভৱ বেজী ল'বলৈ দিছিল আৰু সেই 5টা বেজী ইতিমধ্যে 27/2/2020 প্ৰথমটো, 30/3/2020 দ্বিতীয়টো, 5/3/2020 তৃতীয়টো, 12/3/2020 চতুৰ্থটো আৰু 26 অৰ্থাৎ আজি তেওঁ পঞ্চমটো বেজী লোৱাৰ দিন আছে 28 দিনৰ মূৰত। সেইকাৰণে তেওঁ এই কাগজখন বুকুত আঁৰি তেওঁ এইদৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ ৰাওনা হৈছে। এনেদৰে কিছু লোক আছে যিসকলৰ অত্যন্ত প্ৰয়োজন যোৱাটো, সেইকাৰণে তেওঁলোকে বাহিৰলৈ ওলাই আহিছে, কিন্তু তাৰ কাৰণে তেওঁলোকে এই ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে।